আমি মামার ওচৰত বিচাৰো যে এই কালপিটক ৰেপিষ্টক শাস্তি দিব লাগে। আমি জ্বলাই দিম। ইয়াতে ভুল বশত তাক ফেডারেশনৰ পৰা মানে পুলিচৰ হাতত গছাই দেওয়া হৈছে। এতিয়া আমাক লাগে ভিক্টিমৰ মানে কালপিটক লাগে, ৰেপিষ্টক আমাৰ ইয়াতে লাগে। আমি জ্বলাম। এটা মুছলিম মানুহ হৈ আমাৰ কোকৰাঝাৰত কেনেকুৱাকৈ এনেকুৱা এটা এবনৰ্মাল ছোৱালী, তাৰ মেণ্টেলি ডিফেক্ট আছে পাগলা হয় ছোৱালীজনী। পুলিচ তাক কিভাৱে মানে ৰেপিষ্ট লৈ যায় কেনে ঘৰত লৈ যায় কেনে ৰেপিষ্ট কৰিছে। ঘৰত লৈ যায় এই কাম কৰি পাইছে। চাপৰৰ লোক কৰা নাই, লোকটো চাপৰৰ লোক হয়। এই লেবাৰী কৰিব আহিছে, এতে ঘৰৰ কাম কৰিব আহিছে। আহি কেনে তাই মানে অলপ ৰাতিপুৱা ফুৰিবলৈ যায়। ফুৰাতে তাতে ফুৰি আছে, তলাপ কৰি লৈ উঠাই লৈ কেনে মানে কিবা কৰিছে। এইটো মানে পাগলি হয়, তবুও চকুৰে পানী ওলাইছে। তাই আমাক কৈ আছে যে আমাক বডি এনেকুৱাকৈ কৰিছে, চব কৈছে আমাক। তাৰ ষ্টেটমেন্টটো আমাৰ লগত আছে। সে সব কৰিছে, কি কি কৰিছে না কৰিছে চব কৈছে। পাগলি হয়, তবুও কৈছে যে মই কান্দি দিছো বৌদি, মই কান্দিছো। এনেকুৱাকৈ কৈ আছে। আমাৰোতো ছোৱালী আছে, আমাৰ এতিয়া লাগে, আমাৰ এতিয়া ৰেপিষ্টক লাগে। আমি মাৰিম, এতে জ্বলাম। ইয়াতে বাংলাদেশী সকলে আহি কেনে এনেকুৱাকৈ কৰি আছে কিয়? আমাৰ হিন্দু মানুহক বাংলাদেশত কি ভাবত জ্বলে আছে? আমাৰো লাগে। আমার মহিলার ব্যাপার, আমার দিন দুপুরে থেকে এনেকুৱা মহিলার উপর অত্যাচার হয়ে আছে। বাহিরের পৰা মানুষ আহি ইয়াত অত্যাচার কৰি আছে মহিলার ওপৰত। দিন দুপুরে থেকে এনেকুৱা হৈছে, আমি কেনেকৈ ওলাম ঘৰৰ পৰা? এইটো বিচাৰ, মহিলাৰ বিচাৰ মহিলাই সবল কৰিব লাগে। এইটো পুলিচ প্ৰশাসনৰ কাম কৰিব নোৱাৰে। বহুত বিচাৰ চাইছো, বছৰকে বছৰ টানি লৈছে, কিন্তু বিচাৰ এতিয়ালৈকে পোৱা নাই আমালোকে। কাজেই মহিলাৰ বিচাৰ আমালোকৰ হাতে দিয়ক, আমালোকে কৰিম। এইটো মহিলাৰ ব্যাপার, যাৰ বোৱাৰী আছে ঘৰত, যাৰ ছোৱালী আছে, সেইটোৱে মৰম ব্যাপারটা বুঝি পাবো। কিন্তু বেলেগে এইটো পুলিচ আইনে নুবুজে। এতিয়ালৈকে কোনো বিচাৰ হোৱা নাই। কোন ৰাতিপুৱা আনি বহাই থৈছে, বিচাৰ হোৱা নাই। যদি বিচাৰ হ'ব লাগে আমালোকৰ হাতত চাৰি দিয়ক, আমালোকে বিচাৰ কৰিম। আছে সি যাই আছে, মানুহটা বোলে তাক টানি বোলে কলত কৰি টানি লৈ যায়।
তাক কিবা বেয়া কাম কৰিছে সি ভয়তে যাই ইয়াৰ বৌক কৈছে ইয়াৰ বৌ আহিছে পিছত আমি লাহে লাহে ওলাই আহিছো আমি মাইজোৰ কৰিছো কৰাৰ পিছতে মানে কাইবা থানাত ফোন করছে থানার পৰা লৈ আহিছে কিন্তু এইটো আমাৰ বিচাৰ চাম এটা আপোনালোকৰ ডিমান্ড কি থানা ঘেৰাও কৰাৰ কাৰণ কি? তাক আমাক ওলাই দিব লাগে এৰি দিব লাগে আমাক এৰি দিব লাগে কিয় আমাৰ হিন্দু মানুহ কেনেকৈ জ্বলায় আমাৰ হিন্দু মানুহ কেনেকৈ জ্বলায় তাক কেনেকৈ জ্বলাইছে এনেকৈ আমি তাক জ্বলাম আমি জ্বলাব লাগে তাক আমাৰ